ধৰ্মেন্দ্ৰ ডেকাৰ কথাৰে নৱজ্যোতি ৰাজবংশীৰ আবৃত্তি জাগি উঠা অসমীয়া। আহ আহ ওলাই আহ, বুঢ়া মেধা ডেকা গাভৰু, হাতত ঝাৰু লৈ চাফা কৰ চাৰু দিশৰ ধ্বংকৰ কীটাণুবোৰ। আজি নাহিলে কাইলৈ কান্দিব লাগিব, ভৱিষ্যতক লৈ আহ ওলাই আহ। আজি অসমীয়াই নিজক চিনাকি নিদিলে কাইলৈ ভগনীয় হ'ব লাগিব। ক্ষমতাৰ আগত ভয়ত কঁপিলে ইতিহাসে তোমাকে হাঁহিব। কিমান আৰু ঠগিবা আমাক, কিমান আৰু পিন্ধাবা টুপি? আনক ঠগিবগৈ নিজে নিজক ঠগা নাইতো। বাংলাদেশে খেদিম বুলি ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ তোমালোকেইতো কৈছিলা। এয়াই শৰাইঘাটৰ শেষৰণ বুলি তোমালোকেইতো কৈছিলা। এতিয়া যে বাংলাদেশী গৈ বুকৰ কুটুম হ'লগৈ, এয়াই আছিল নেকি তোমালোকৰ কথাৰ প্ৰকৃত অৰ্থ? আৰে তোমালোক কি হিংস্ৰ জন্তু নে স্বাৰ্থপৰ? হিংস্ৰ জন্তু হ'ব নোৱাৰা তোমালোক। সিহঁত জন্তু হ'লেও নিজৰ আপোনবোৰক খুব ভালদৰে চিনি পায়। তোমালোকৰ দৰে ঘুই পোকৰ নিচিনাকৈ নিজৰ দেশ জাতিটোক কেতিয়াও খুলি খুলি নাখায়। নে নিষ্ঠুৰ নেকি তোমালোক? নিজৰ ক্ষমতাৰ বলত আনৰ স্বাধীনতাক ধ্বংস কৰিছা। কি লাভ হ'ব তোমালোকৰ? কি পাবা তোমালোক? কাবৌ কৰিছো, বন্ধ কৰা সেই ধ্বংসৰ লীলা। তোমালোকে বিচৰা নেকি নিজ সন্তান ডাঙৰ হৈ বঙালী ভাষাক আঁকোৱালি লওঁ? তোমালোকে বিচৰা নেকি মুক্ত মনে নাচি থকা পতাকাখন নিথৰ হৈ পৰক? তোমালোকে বিচৰা নেকি নিজৰ বাপুতি খাউন সম্পদ আনে হেও কৰক? নাই, নকৰিবি, এনে নিষ্ঠুৰ ধেমালি নকৰিবি। কাবৌ কৰিছো তহঁতক, ধ্বংস নকৰিবি নিজ জাতিটোক, ধ্বংস নকৰিবি নিজ ভাষাটোক। কাবৌ কৰিছো তহঁতক, কাবৌ কৰিছো।